পুৰণা গাড়ীখন চাই আহোঁচোন আগৰ কেনেকুৱা আছিলে কেনেকুৱা লাগে এইখন চোৱা কিমান দীঘল কিমান ধুনীয়া গাড়ী আগৰ জামানাতে এইখন কিমান দীঘল কিমান চাপৰ ইয়াত যদি এতিয়াও মডিফাই কৰি এল'হিল ৰিং চিং লগাই খাল 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 কৰি দিব লাগে চাপি কিনে ফটো কৰিব আদি ফটো মাৰিবি তই এইটো বুজোৱা এই বুজোৱা ফটো কৰা আমাৰ এটা এই অসমীয়া এই অলপ লিক হৈছে নাহে এই ওপৰত হেৰি মাৰা আছে কিন্তু খুলি গৈছে 4 বছৰ হ'ল না আকৌ মাতি দিছে এইটো না আজি আমাৰ মাতি দিছে তাতে বনাব ধুনীয়া টুৰিজিয়াম বাহিৰৰ মানুহবিলাক আহি চাব পাৰিব এনেকুৱা ইয়াত এইবছৰ থাকিব আৰু এইবছৰ চলাই চাই যাব পাৰিব কোনো আমাৰ ইয়াৰ মানুহ এইবছৰ ইয়াত চাব নাপাব এই ওপৰত দেখা নাই চিটটোহে নতুনকৈ লগোৱা দৰে লাগিছে এনে চাইকেল পাই যোৱা এই আগতে যে কয়লা টানি কিবা টানি যি হয় এইটো দাবাটো সেনেকুৱাই আৰু এইকেইটা যে চিন আছে কিহৰ চিন আৰ্মিৰ নেকি আৰ্মিৰ USA Army এইটো ব্যৱহাৰ কৰে USA Army চলা না চলা এইটো USA Army USA পুৰণা পুৰণা খালি কালাৰ ধোৱে নেনো ৰং মাৰি থাকে চাগে মাজে মাজে দুজন মিলাইছে আৰু আমি ইমান দিনৰ পৰা চাইছিলো ক'ত আছে আৰু আগতেই ফ্ৰী আছিলে না তাৰপিছত কি হ'ল এইফালে জানিলা এইটো জেনেৰেটাৰটো কিমান পুৰণা হয় এইবিলাক কিমান পুৰণা পুৰণা যুগৰ আছে চাগে 1942 চন এইখন হৈছে কলম্বিয়া বাইচাইকেল ইয়াত ভৰিত ব্ৰেক আছে ভৰি ৰখা দিলে চাইকেল ৰখি যাব এইটো কেডেলত এইখন হৈছে কলম্বিয়া এইখন হৈছে ৰেলি চাইকেল এইখন হৈছে ফল্ডিং চাইকেল পেৰাচুট চাইকেল ফল্ডিং জাহাজৰ পৰা নমাইছিলে পেৰাচুটেদি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিলে যুদ্ধ হৈছিলে তেতিয়া তাৰপাছত এইখন হৈছে ববি ৰাজদূত বুলি কয় এইখন হৈছে ৰাজদূত এইখন হৈছে ৰাজদূত ববি ৰাজদূত ববি চিনেমাত ইউজ কৰাৰ কাৰণে এখন ববি নাম পাই গ'ল এখন ববি আজিকালি এইবিলাক চাই চাই ওলাইছে আৰু গাড়ীকেইটা ন পুৰণা পেৰাচুট বাইক এইখন সেইখন হৈছে হাৰ্লি ডিভিজনৰ প্ৰথম বাইক এইখন বেটাৰী বাইক কাৰ্বাইন লাইট Honda 500cc, Java, Indian Enfield, BSA Bullet, Ariel. This is siren, Second World War 5 mode, it original. অৰিজিনেল না বাৰু এইটো গছৰেহে বনাইছে চাগে ন এইটো বাফেলোৰ হেৰি এইটো অৰিজিনেল হয়
এইবিলাক কপাহ চপাহ সোমাই থৈ দিছে গোল্ডছ নোলোৱাৰ কাৰণে। এইটো কিন্তু অৰিজিনেল। ইধৰত দেখিছা, এইটো দেখিছা, খালি এইবিলাক হেৰি কৰি দিছে আৰু বেলেগ লগাই দিছে ন? বেলেগ লগাই দিয়া নাই। ইয়াত বস্তুটো যেতিয়া বস্তুটো চেটত থাকিব, কিবা কিবি ভৰাই দি মানে চাপ নোযোৱাকৈ থৈছে আৰু। টিভি কেইটা কিমান দিনৰ পুৰণা বাৰু? এইটো প্ৰথম ব্লেক এণ্ড হোৱাইট টিভি, আৰু এইবিলাক ৰেডিঅ' আগৰ বিভিন্ন ধৰণৰ চনবিলাক এইবিলাক লিখা হোৱা নাই, এইটো বহুত আগৰ। আৰু এনেকুৱা ক'ত দেখিছা তোমালোকে দেখিছা? ক'ৰ পৰা হৈছে? ইয়াৰ পৰাতো হৈছে, তাৰ পৰা চাইছে। এইটোতো মোবাইল নহয় বাৰু, টেলিফোনটো। এইটোৱে ইয়াৰ পৰাতো প্ৰথম, এইটো প্ৰথম হয়। তাৰ পৰা ৰখা হ'ব ভালকে। ইয়াততো ৰখা পৰা নাই মানে ইয়াত কি এজন মানুহে এইবিলাক কালেকশ্যন কৰিছে। ইয়াত সহায় লাগিব বহুত, ভালকে ৰাখিব লাগে। এইটো পিছৰ চকাত আছে, এইখনো এইটো ৰেডিঅ' ৰেকৰ্ড প্লেয়াৰ 2-in-1 চাউণ্ড চিষ্টেমটো মানে এইটো। তাৰপাছত এইটো হৈছে তামৰ লেম্প, গোটেই বডিটো তামৰ। মেইন মালিকটো ক'ৰ হয় কালেকশ্যন কৰা? এইটো গাউন ফোন দেখিছা, এই হেণ্ডেলটো ঘূৰাই দিলে, এই ডিছটো লগাই দিলে এইটো গান বাজিব। এতিয়াও ভাল আছে না বাৰু? ভাল আছে, এইটো ভাল আছে। এইটো 15 আগষ্ট 26 জানুৱাৰীত তেতিয়া ডিছপ্লে কৰে না, সেইটো বজাই শুনায়। এইবিলাক বিভিন্ন ধৰণৰ। এইটো 200 বছৰ আগৰ পিয়ানো, 1813 গ্ৰেণ্ড পিয়ানো। এইটো কপিল দেৱা হেলা গল্ড ছেট। এইটো অসমত আহোঁতে ইয়াৰ বিভিন্ন ধৰণৰ কেমেৰা, এইবিলাক কালেকশ্যন। এইটো চৰকাৰে এইটো ভাল হৈ যাব। পিয়ানো এইটো চোৱা, পিয়ানোটো কিমান বছৰ পুৰণা? 200 বছৰ, 1839। আটাও জন্ম হোৱা নাইচোন। এই বহুত আগৰ। তাৰপাছত এইখন হৈছে ৰয়েল এনফিল্ডৰ স্কুটাৰ। কোনটো? বুলেটৰ এইখন ৰয়েল এনফিল্ডৰ স্কুটাৰ। তোমালোকেতো বুলেট আজিকালি চবেই দেখিছে, স্কুটাৰটো আজিলৈকে দেখা নাই। এখন স্কুটাৰ গাঁৱত আছে এনে টুক টাক, কিন্তু এনেকে মডেল ৰয়েল এনফিল্ডৰ স্কুটাৰ দেখা নাই। নাই। টাইমত ব্যৱহাৰ হৈছিলে। ইয়াৰ আপোনাৰ ফক চোৱা কেনেকুৱা, এইখন চোৱা BSA। এইখন হৈছে ৰয়েল এনফিল্ড 140cc হাতত গেৰ। এইখন হৈছে এৰিয়েল BSA। এইবিলাক কালেকশ্যন। কিমান যুগৰ হেলমেট কেইটা? কিমান যুগ? এইবিলাক চব ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰু চাইনা ৱাৰৰ হেলমেট, মিক্স হেলমেট। ডিগবৈ প্ৰথম টাইম ওলাইছে না অসমত, তাৰ প্ৰথম পেট্ৰল পাম্প। এইটো যে স্প্ৰিং ভেলী আছে ওপৰত, কাষৰটো চিধা যাব নেকি? ৰেনল্টৰ গাড়ী, ৰেনল্ট। আগত ডিকি পিছফালে ইঞ্জিন, লেফ্ট চাইডে মানে কি দুৱাৰবিলাক উল্টা ফুলে, চুইচাইড দুৱাৰ বুলি কয়। এইখন মৰা অনলি 2 ষ্টাৰ, 2জন বহিব পাৰে। এখন হৈছে মিষ্টাৰ বিন কাৰ, এইখন অষ্টিন মিনি কুপাৰ। এইটো চেম মডেল। এইটো ফৰ্ড P5 মৰিছ গেৰেজ। এইখন চাকাকেইটা কিয় পাম দিন আছে? এইবিলাক এজন মানুহে এইবিলাক কালেকশ্যন কৰিছে। আমাৰ অসমৰ এটা মিউজিয়াম কৰাৰ কাৰণে তেওঁৰ চেষ্টা, আৰু এইটো কৰি গৈ আছে আৰু কৰিব ভালকে। মৰিছ, স্কডা, ডকচন, বেবী অষ্টিন, মাৰ্চিডিজ বেঞ্জ, ভক্সেল, মৰিছ, চিট্ৰইন, এইবিলাক গাড়ী বহুত পুৰণা না? লিখা আছে ফৰ্মবিলাক। এইটো হেণ্ডেলৰ গাড়ী নেকি? হেণ্ডেল মৰা, হেণ্ডেল মাৰি ষ্টাৰ্ট কৰে। এখন বেবী অষ্টিন কয়। এইখন গাড়ীৰ ভেলু কিমান গম পাইছা? 1 কৰোৰ টকা। 1 কৰোৰ ওপৰত আছে, কম নাই। এনেকুৱা আগৰে গাড়ী। আৰু এইটো মাৰ্চিডিজ বেঞ্জ। এইখন হৈছে ভক্সহল, এইখন হৈছে মৰিছ, চিট্ৰইন, ফিয়েট, সেইখন হৈছে ফৰ্ড মাষ্টাং, ফৰ্ড ফেয়াৰলেণ্ড। এইখন টায়াৰ নাই আৰু চিনিয়ৰ টায়াৰ খুলি থৈ দিয়ে। এইবিলাক গাড়ী শুনা, এইবিলাক গাড়ী কিছুমান মাটিৰ তলত পোত খাই যোৱাৰ পৰাও খবৰ পালে খান্দি উলিয়াই লৈ আহে। এইবিলাক গাড়ী এটা বনাই ধুনীয়াকে হিষ্ট্ৰী থাকিব ইয়াৰ, এনেকুৱা হিষ্ট্ৰীমূলক গাড়ী।
এই লিখা আছে এইবিলাকত মই এইটো চাবিটো আনিব লাগিব এইখন হৈছে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ ট্ৰাক আছিলে এইখন হৈছে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ অপেন কেৰিয়াৰ এইখন ইয়াত ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ বস্তু বহুত আছে এই বাইকবিলাক চোৱা বাইক